Hey guys, welcome to Nikki Vlog. আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি যাম মোৰ মামাহঁতৰ ঘৰত আৰু আগলৈ মামাহঁতৰ ঘৰত বাৰু কিয় যাই আছো দেখুৱাম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু আজি যাত্ৰাটো দেখুৱাম। বলক আৰু পাই গ'লো গণেশ মন্দিৰ, গণপতি বাপ্পা মৌৰ্যা। আমি যাম এইফালে আৰু এতিয়া আমি যাই ষ্টেচন পালোঁ আৰু আহিলোঁ এতিয়া কওকচোন। আৰু গাইজ পাই গ'লোঁ আজ্ঞাধুৰী ষ্টেচন, চাই থাকক। আমি এতিয়া নামি লওঁ আৰু এতিয়া টিকটটো কাটি ল'ম। আমি টিকটটো কাটি লওঁ বলক। ৰেল ষ্টেচন ৰখি আছোঁ, ট্ৰেইন বাজিছে 2:15 আৰু আমি যাম। আমাৰ ট্ৰেইন আহিব 3টাৰ পিছত। ৰখো অলপ আৰু বৰষুণো আহি আছে, অলপ বহি লওঁ গাইছ। এইখন ট্ৰেইন ষ্টাৰ্ট দিলে এইখন যাব, হয়তো তাৰপিছতে আমাৰখনো আহিব। ইণ্ডিয়ান ৰেলৱে বুলি লিখা আছে।
মাথাটো দেখাই নাপায়, ইঞ্জিনে নাই। গাইজ আমি এতিয়া খোজকাঢ়ি যাই আছোঁ। প্লেটফৰ্ম 3 আহিব, সেয়ে আমি পাৰ হৈ লওঁ ৰ'ব ষ্টেচনটো, নহ'লে আৰু ট্ৰেইন চেইন আহি যাবলৈ ভয় লাগে না। আগতে আমি পাৰ হৈ লওঁ, তাৰপিছত ঘূৰি আছোঁ। আৰু গাইজ আমি পাৰ হৈ আছোঁ, পাৰ হৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ ৰ'ব। গাইজ আমি এতিয়া পাৰ হ'লোঁ আৰু আমি যাই আছোঁ প্লেটফৰ্ম নম্বৰ 3। কোনফালে আছে বা প্লেটফৰ্ম নম্বৰ 3 চাই যাই আছোঁ ৰ'ব, দেখা হ'লে পোৱা নাই। ইটোফালে থকা আমি কৈছে, সেইকাৰণে আমি পাৰ হৈ লওঁ। আৰু গাইজ চাওক ভিউ, প্লেটফৰ্মটোত আহি ভাল লাগিছে আৰু নতুনকৈ বনাইছে যিহেতু সেয়ে বেছি ভাল লাগিছে। বনাই আছে প্লেটফৰ্ম, আৰু এইটো কাষতে পুখুৰী এটা আছে আৰু পৰিৱেশটো ধুনীয়া লাগিছে। মই যাই আছোঁ এতিয়া, বহুত দূৰতে কাউণ্টাৰত থৈ আহিলোঁ আৰু যায়ে আছোঁ, যাই পোৱাই নাই। বহুত দূৰত ট্ৰেইনখন ৰাখে, আমি ইমান দূৰ খোজকাঢ়ি যাব লগা হৈছে। যাই আছোঁ ৰ'ব, দেখুৱাই আছোঁ আপোনালোকক। মামা ভুজি একটা চাহ খাই লওঁ ৰ'ব, মামা ভুজি বিৰাট ভাল পাওঁ খাই। সৰুতে কামাম খাইছিলোঁ মামা ভুজিয়া। সৰুতে এনেকৈ আহিছিলোঁ আমি গোটেই ফেমিলিটো মামাহঁতৰ ঘৰত, আৰু সেই স্মৃতিবোৰ নোহোৱা হৈ গৈছিল। আজি আৰু আমি আকৌ ফেমিলিটো যাই আছোঁ মামাহঁতৰ ঘৰত, আৰু আমাৰ মা আৰু দাদা আহি আছে, আৰু আমি যাই আছোঁ এতিয়া। আমি ইয়ালৈকে আহিব ট্ৰেইন অলক, আৰু মানুহ চব ৰখি আছে, চবে ট্ৰেইনৰ বাবে ট্ৰেইন আহি গৈছে আৰু চবে ৰখি আছে, আমিও ৰখি আছোঁ। এতিয়া গাড়ীত উঠিম আৰু গাইজ ট্ৰেইন আহি পাইছে, ইয়াত ট্ৰেইন আহি আছে, আৰু ট্ৰেইন আহি পালে এতিয়া আমি গাড়ীত উঠিম। আৰু গাইজ ইয়াত ট্ৰেইন আহিল, এতিয়া আমি গাড়ীত উঠিম। এখন ট্ৰেইন এতিয়া আমি উঠিম এখনত, চিফুং এক্সপ্ৰেছ। বলক গাড়ীখনত উঠি লওক। ট্ৰেইন আহিল আৰু এতিয়া আমি ট্ৰেইনত উঠিম। আৰু গাইজ লৈ লৈছোঁ চিঙৰা আৰু নেচকেফে। বলক যাত্ৰা আৰম্ভ কৰোঁ। বিহু ষ্টেচনৰ পৰা আৰু লৈ লৈছোঁ জালমুড়ি আৰু বিহু খাম। অলপ টকা গ'লে যেতিয়া আমি নামিম, আমি পালোঁ ষ্টেচন আৰু এতিয়া নামিম। কি বকি আছে, সুধি আছে। এয়া পাই গ'লোঁ আমি ষ্টেচন সৰুপেটা, আৰু আমাৰ মামাহঁতৰ ঘৰ সৰুপেটাতে। এয়া আমি পাই গ'লোঁ। আমি নামিলোঁ। গাইজ আমি এতিয়া নামি ল'লোঁ আৰু আমি কিবা খাব যাম। বলক কিবা এটা খাই লওঁ। কিবা এটা খাই লওঁ। আমি এতিয়া যাই আছোঁ ফুট ব্ৰিজৰ ওপৰত। গাইজ তলত ট্ৰেইন, আৰু গাইজ আমি ওপৰত এখন ট্ৰেইন। আৰু তাতে আৰু এখন ট্ৰেইন আহিল, সেয়া এখন ৰখা দিছে। আমি এতিয়া ইটো পাৰে আহিলোঁ, কিবা এটা খাই লওঁ, তাৰপিছত যাম সিটো পাৰে আকৌ। বলক চিল্পাই খাব আহিছে আমাৰ চাওমিন। কি খাবি? চাওমিন খাব আমাৰ চিল্পাই। আহি গৈছে চাওমিন, এতিয়া চাওমিন খাব।
চাওমিন খাম খাই দিয়া খোৱা 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 এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া খাদ্য ফিনিছ কৰিলোঁ এতিয়া যাওঁ বলক গাইজ এয়া বহি লৈছোঁ বেটাৰী ৰিক্সাত আৰু আমি যাম আমাৰ দেউতাও চবে বহি লৈছে আৰু আমি এতিয়া যাই আছোঁ মামাৰ ঘৰত আৰু আমি এয়া বহি লৈছোঁ এতিয়া যাই আছোঁ বলক ঘৰ পাম আৰু ষ্টেচনৰ পৰা ওচৰতে ভাগৰ লাগিছে সেইকাৰণে খোজকাঢ়ি নাযাওঁ এয়া মামাহঁতৰ গাঁৱৰ লাইব্ৰেৰী আৰু আমি মামাহঁতৰ গাঁৱত সোমালোঁ আৰু এতিয়া যাই আছোঁ আৰু গাইজ এয়া নামঘৰ আৰু আমি মামাহঁতৰ ঘৰ পালোঁৱে পিছফালে আমাৰ মামাহঁতৰ ঘৰ আৰু এয়া নামঘৰ পালোঁ আৰু এয়া নামঘৰ আৰু আমাৰ এই কুণাল ভাইক লগ পাই গৈছোঁ কুণাল ভাই এয়া পাই গ'লোঁ মামাহঁতৰ ঘৰ আৰু এতিয়া আমি ভিতৰত যাম আমাৰ কুণাল ভাই আমাৰ লগত উঠি আহিছে আধা ৰাস্তাৰ বেৰে আৰু গাইজ পাই গ'লোঁ মামাহঁতৰ ঘৰ আৰু টিকলিক দেখা নাই এতিয়া বৰ্তমান আৰু এই আমাৰ শিল্পা আহি পালে আমাৰ লগত এতিয়া কাপোৰ চাপোৰখিনি চেঞ্জ কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ৰ'ব গাইজ আমি এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু আমি যাম আৰু এটা মামা আছে সেইখিনি বিয়াও অলপ মিঠাই আনিছোঁ বলক যাওঁ গাইজ আমি এতিয়া আহি পালোঁ এইটো 2 নম্বৰ মামাহঁতৰ ঘৰ আৰু বলক একো দেখা হ'লে পোৱা নাই গাইজ আন্ধাৰ যাই আছোঁ কয় শুনো মায়ে মাত দিছে দীপ্তি বুলি ওলাইছি বৌ ব্লগ বানি আছে বলক আমি যাওঁ বহি লওঁ ৰ'ব গৰম লাগছে আৰু এই গাইজ পিলপিলা পাতি আছে তেওঁ লগ পাইছোঁ গাইজ ইহঁতৰ মিটিং আজি শেষ নহ'ব আৰু আমি এতিয়া ঘৰত যাওঁ থৈ যাওঁ ৰ'ব আৰু গাইজ আমাৰ দাদাই কিবা অলপ দিব মন্দিৰৰ নামত আমি আহিছোঁ ৰ'ব গাইজ মন্দিৰটো আৰু গাইজ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ যদি এই ভিডিঅ'টো চাই ভাল পাইছে আৰু এইটো কি চাই চাওক গাইজ আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ ইমানে বাই বাই